অসম প্ৰিমিয়াৰ লীগৰ আজি হল ফাইনেল আৰু ফাইনেলত নামিব দুটা টিম গুৱাহাটী ৰয়েলছ ভাৰ্চেছ বৰপেটা ব্ৰেভছ। এই দুটা টিমে প্ৰথম এডিশ্যন যি অসম প্ৰিমিয়াৰ লীগৰ তাৰে ফাইনেলত আজি খেলিব। গধূলি 7টা বজাত মেটচ আছে, বৰখাপাৰা ষ্টেডিয়ামত আছে। আৰু টিকেটৰ বিষয়ে বহুতে সুধিছে, তো টিকেটৰ কথাও কম, গতিকে চেনেলটোত ফাৰ্ষ্ট টাইম আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু খেলপ্ৰেমী ৰাইজৰ লগত শ্বেয়াৰ কৰিব। এতিয়া কথা হ'ল অসম প্ৰিমিয়াৰ লীগ প্ৰথমবাৰৰ কাৰণে হৈছে 1 তাৰিখৰ পৰা আৰম্ভ হৈছিল, 1 আগষ্টৰ পৰা। আজি হ'ল 23 আগষ্ট, আজি হ'ল গ্ৰেণ্ড ফিনালে বুলি ক'ব পাৰি। আৰু সুন্দৰভাৱে এই অসম প্ৰিমিয়াৰ লীগৰ ফাৰ্ষ্ট এডিশ্যনটো শেষ হৈছে। আৰু যদি মই কথা কওঁ, এই দুয়োটা টিমে তাগৰা, গুৱাহাটী ৰয়েলছে হওক বা আমি যদি কওঁ বৰপেটা ব্ৰেভছ, এই দুয়োটা টিমৰে এনেকুৱা ষ্টাৰ প্লেয়াৰ্ছ আছে। কিছুমান বাস্তৱ ৰয় গুৱাহাটী ৰয়েলছৰ হৈ আছে, লগতে আছে ৰোহিত সেন। মই যদি কওঁ এই দুজন প্লেয়াৰ স্পেচিয়েলি বহুতে বেছি ঘাতক সাবিত হ'ব, খাতাৰনাক হ'ব। আৰু অৰেঞ্জ কেপ লিডাৰ বৰ্ডত ৰোহিত সেন বৰ্তমান নাম্বাৰ 1ত আছে, 453 ৰানত লিড লৈ আছে। আৰু পাৰ্পল কেপ লিডাৰ বৰ্ডত বাস্তৱ ৰয় 22 উইকেটছ লৈ নাম্বাৰ 1ত আছে। ভাবক এটা টিমৰে দুটা প্লেয়াৰে নিজৰ নিজৰ এটা বেটিঙৰ লিগত টপত আছে, এটা বলিঙৰ লিগত টপত আছে। আৰু বৰপেটা ব্ৰেভছৰ শুভম কুমাৰ গুপ্তা পাৰ্পল কেপ লিডাৰ বৰ্ডত ছেকেণ্ডত আছে, মিছ বলিঙত 19টা উইকেট লয়। ডেনিছ দাস আছে বৰপেটা ব্ৰেভছৰ অৰেঞ্জ কেপ লিডাৰ বৰ্ডত 3 নম্বৰত আছে, 340 ৰান বনাইছে। গতিকে দুয়োটা টিম হেভি টিম হয়। আৰু প্ৰথমতে মই টিকেটৰ কথা অলপ কৈ দিওঁ যে টিকেট অলৰেডি চ'ল্ড আউট। অনলাইন যদি চাই বুক মাই শ্ব'ত যোৱাকালি মই চাইছিলোঁ, যোৱাকালিলৈ আছিল টিকেট, আৰু 50 ৰুপিজৰ টিকেটটো যোৱাকালি বুকিং কৰিব পৰা হৈ আছিল। আমি জানো বা প্ৰথম মেটচখনত 50 টকা আছিল আৰু ফাইনেলৰ মেটচত 50 টকা, বাকী চব মেটচত 20 টকা টিকেট, 20 ৰুপিজৰ টিকেট। আৰু আজি যেতিয়া মই চাওঁ, আজি বৰ্তমান চ'ল্ড আউট হৈছে টিকেট। এতিয়া কোনো ধৰণৰ অনলাইন টিকেট নাপায় আপুনি। অফলাইন আই ডোণ্ট হেভ এনি আইডিয়া যে অফলাইন যদি আছে, মই সেইটো ক'ব নোৱাৰোঁ। এতিয়া মেটচখনৰ কথা কওঁ, ইভিনিং 7টা বজাত হ'ব। আৰু কিছুমান কেপ্টেইন দুটাই ফটোশ্বুট কৰিছে ব্ৰহ্মপুত্ৰৰ পাৰত, সেই ফটোশ্বুটবিলাক মই দেখাই আছোঁ আপোনালোকক, লগাই দিছোঁ ইয়াত, আপোনালোকে চাওক কি ধুনীয়া ফটোশ্বুট কৰিছে। আৰু এই যি টিম, এই টিম দুটাৰ অলৰেডি ক'লোৱে ষ্টাৰ প্লেয়াৰৰ কথা। এইফালে আছে বাস্তৱ ৰয় আৰু আমাৰ আছে ৰোহিত সেন গুৱাহাটী ৰয়েলছৰ হৈ। আৰু এইফালে বৰপেটা ব্ৰেভছৰ যদি কওঁ শুভম কুমাৰ গুপ্তা আছে আৰু এইফালে ডেনিছ দাস। এই 4জন প্লেয়াৰ দুইটা টিমৰে ষ্টাৰ প্লেয়াৰ হয় আৰু মানে এক্স ফেক্টৰ বুলি ক'ব পাৰি। গতিকে মেটচখন একদম তাগৰা মেটচ হ'ব। আৰু আই হোপ আপোনালোকে আশা কৰক যাতে বৰষুণে স্পইল নকৰে পাৰ্টি, কাৰণ গুৱাহাটীৰ ৱেডাৰ ন' ওৱান কেন প্ৰেডিক্ট। বাকী মেটচখনৰ যদি প্ৰেডিকশ্যন দি দিয়া যাওক নেকি, তো প্ৰেডিকশ্যনৰ যদি কথা কওঁ, গুৱাহাটী ৰয়েলছৰ পাৰফৰ্মেঞ্চ চাই আৰু টেবল টপাৰতো আছিল। বাই দ্য ৱে, মই কোৱা নাই যে গুৱাহাটী ৰয়েলছে জিকিব, বাট গুৱাহাটী ৰয়েলছ হেভ এ চান্স টু উইন দিছ ইনগৰেল আছাম প্ৰিমিয়াৰ লীগ। বাট বৰপেটা ব্ৰেভছকো মানে কোনো ধৰণৰ কম ধৰিব নোৱাৰি, তাগৰা মেটচ হ'ব। ন' ওৱান ন'ছ কোন জিকে। বাকী আপুনি কাক ছাপোৰ্ট কৰি আছে কমেণ্ট কৰি জনাওক। আৰু এনেকুৱা ধৰণৰ আপডেটছবিলাক পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, শ্বেয়াৰ কৰিব। টিল দেন আহিছোঁ, বাই বাই।